আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আমি ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। এই ভোগালী বিহুৱে যাতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ মাজত যাতে আমি সমন্বয় সৃষ্টি কৰিব পাৰোঁ, আমি সাংস্কৃতিক দোলেৰে যাতে অসমীয়া জাতিক যাতে আমি এটা শক্তিশালী জাতি হিচাপে যাতে আমি এই বিশ্বৰ দৰবাৰত যাতে আমি জীয়াই থাকিব পাৰোঁ আৰু এই ভোগালী বিহুৰ যোগেদিয়ে যাতে আমাৰ অসমৰ জাতীয় জীৱনলৈ অসমীয়া ভাষাৰ কৃষ্টি সাংস্কৃতিক নিশেষ কৰিবৰ কাৰণে যিটো অপশক্তিয়ে অসমৰ জাতীয় জীৱনক নিশেষ কৰিবৰ কাৰণে যিটো অপশক্তিয়ে অহৰহ প্ৰচেষ্টা হাতত ৰাখিছে, এই অপশক্তিক যাতে মেজি জুইয়ে যাতে পুৰি ছাৰখাৰ কৰি যাতে অসমীয়া জাতিক যাতে সমন্বয় পথাৰখন অধিক শক্তিশালী কৰি তুলিব পাৰে, তাৰ বাবে এই ভোগালী বিহুৰ বতৰত আমি আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। SV ৰিয়েল ভিডিঅ'কো আমি ইয়াৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে যিসকলে আচলতে এই ভিডিঅ'টো চাই আপোনালোকে সকলোৱে অনাগত দিনবিলাকত যাতে সহযোগিতা আৰু যাতে এই ভিডিঅ'টো মানে সকলো প্ৰচেষ্টাক আপোনালোকৰ লাইকৰ লগতে আপোনাৰ সহযোগিতা আগবঢ়াব বুলি আমি ভোগালী বিহু বতৰত আমি আশা প্ৰকাশ কৰিলোঁ।